উঠিলা গুড মৰ্নিং কাপোৰ চাপোৰ পেলাই গোটেই দেখিছা কি কৰি থৈছে দুষ্ট উঠিলা বহুত দুষ্ট দেই আমাৰ ছোৱালীজনী দেখিছানে ভৰি উলিয়াই থৰিছে কাপোৰ চাপোৰ পেলাই দুষ্ট গুড মৰ্নিং এভৰিৱান আজি বিহু এয়া ৰাতিপুৱা গা পা ধুই আজৰি হৈ লৈছোঁ নতুন ঘৰত ধূপ এডাল জ্বলাই লৈছোঁ পুৰণা ঘৰত গোঁসাই ঘৰ আছে তাত সেৱা কৰিমগৈ দেউতাই যিহেতুকে চাকি জ্বলাই আমি অকল সেৱা কৰোঁ এতিয়া পুৰণা ঘৰলৈ যাম ছোৱালীজনীক দেউতাই লৈ গৈছে ডাঙৰ বিপদ এটা হৈছে এয়া মানুহবিলাক চিনি পোৱা নাই কাৰো ওচৰলৈ নাযায় অকল মোৰ লগত থাকিব বিচাৰে নীলেই কান্দে সেইকাৰণে বহুত প্ৰব্লেম হৈছে আজি মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ চাই থাককচোন আজি আপোনালোকক কি দেখাম ওলাইছোঁ মেজিলে মই আজি প্ৰথম মেজি চলে যাম আকৌ চবৰে চব নানিলে অহাবাকে ৰাতি মেজি আমি মাইকী ভৰাই ৰখি চব চুৰ কৰিম এয়া প্ৰসাদ বিতাইছে মেজি জ্বলাই ইতিমধ্যে শেষ হৈছে প্ৰসাদ বিতোৱা পাইছোঁহি আমি মেজিলৈ এইবাৰ মই প্ৰথম আহিছোঁ বুলি আপোনালোকক প্ৰথমেই জনাইছোঁ হাজবেণ্ডৰ ঘৰটো এয়া প্ৰথম ভোগালী বিহু প্ৰথম মানে আগতে এবাৰ পাইছিলোঁ যিহেতুকে বিশেষ কাৰণত মই ইয়াত থকা নাছিলোঁ মা ঘৰত আছিলোঁ সেয়েহে এবাৰ প্ৰথম পাইছোঁ এয়া মোৰ প্ৰথম অভিজ্ঞতা বুলি ক'লেও বেয়া নহয় এয়া আহিলোগৈ আৰু দেই এতিয়া আকৌ যাম ছোৱালীজনীক খুৱাই মেলি থৈ যিহেতুকে তাত ঘপককৈ খানা খোৱা আয়োজন কৰিলে চাই থাকক আপোনালোকে কিবা খানা খোৱা দেখুৱাম খানা হয় মানে আমি অকণমান ওলাই গৈছিলোঁ অকণমানিজনীক ফুৰাওঁ বুলি বিহু বতৰ দিয়া আৰ্হি লগতে নবৌ আমি ক'লৈ যাম ঘৰতে ভাবি যোৱা নাই আৰু গৈ থাকোঁচোন আপোনালোকক দেখাম ক'ত পালোঁগৈ ব'লক তেন্তে এয়া আহি আমি থেকেৰাতল পালোঁহি দিখৌমুখৰ থেকেৰাতল হয়তো এখন মিচিং গাঁও মই বৰ ভালকৈ চিনি নাপাওঁ এবাৰ প্ৰথম গৈছোঁ ইয়াতে এজন দাদাৰ লগৰ আমি আহি দাদাৰ লগৰ ৰাজীৱ দা ঘৰ তোমালোক ইয়া ৰাজীৱ দা ছোৱালী তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম মুকুহিতা তোমাৰ নমস্কাৰ মোৰ নাম প্ৰাচীজিএম তাই আমি বিহু খাবলৈ আহিছোঁ দেই চাই থাকিব ৰাজীৱ দা যিহেতুকে মিচিং সম্প্ৰদায়ৰ লোক তেওঁলোকৰ ঘৰত চাংঘৰ আছিলে মোক মাতিলে চাংঘৰ চাবলৈ লগতে ইয়াত তামোল কাটি দিছে দাদাই তামোল খাই ভাল পায় আমি বাৰু তামোল নাখাওঁ চাংঘৰত উঠিলোঁ তেওঁ চাবৰ কাৰণে মাতিলে মোক অকণমান তেওঁলোকে ৰাখি থৈছে বাকী বেলেগ ঘৰ বনালে এয়া মাছ ধৰিছে বিহু বুলি তেওঁ দেখালে তাকো চালোঁ চাংঘৰত প্ৰথমবাৰৰ বাবে উঠিলোঁ ভাল লাগিলে এয়া তেওঁলোকে বেলেগ ঘৰ বনালে যদিও সেইখন অকণমান ৰাখি থৈছে দিলে কান্দিলে অকণমান বৰ আমনি কৰিলে এইকেইটা খুৱাই ল'ম খুৱাই লৈ আমি আপোনালোকক কৈছে খানা আছে আজি আকৌ তালৈ যাম কিমানকণ হৈ চাওঁ ময়ো ফ্ৰেছ হৈ ল'ম চাই থাকক আমাক আজিৰ দিনটো কি হয় আপোনালোকক দেখাই আছোঁ এইফালে চোৱা আমি আকৌ খানা খাবলৈ যাওঁ ন ব'লক আমি খানা খোৱা তাত গৈ থাকোঁ বাই বাই আহি আছোঁ খানা খাবলৈ ব'লা গুচি আহিলোঁ যিহেতুকে মোৰ ছোৱালীজনীৰ পৰা তাত খাব নোৱাৰোঁ সকলোৱে একেলগে খাইছে মই মোৰ ছোৱালীজনীক কোনে ধৰি দিব সেইকাৰণে ভাবিলোঁ ঘৰতে খাওঁগৈ নবৌ ঘৰতে খাব সেইকাৰণে গুচি আহিলোঁ অৱশেষত খানা খাবলৈ পালোঁগৈ আৰু এয়া 4:30মান বাজিলে তাৰপৰা লৈ আনি ইয়াত খাবলৈ আহিছোঁ ছোৱালীজনীৰ পৰা তাত যিহেতুকে নোৱাৰোঁ তাত ধৰিবলৈও মানুহ নাই নবৌৱে মই ঘৰতে খাইছোঁ আৰু
আজি ভিডিঅ' ইমানেই। শহুৰবোৰত এবাৰ প্ৰথম ভোগালী বিহু আপোনালোকক দেখুৱালোঁ মই কেনেকৈ থাকিলোঁ আৰু ভোগালী বিহুত কি খালোঁ। যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব এণ্ড ছাবস্ক্ৰাইব কৰিব। আজি ইমানেই। অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম। আজিলৈ আহোঁ। বাই বাই।